बहुत क्यूट है ये। मेरा नहीं हैं? मेरा आपका नहीं है? बहुत क्यूट है। ओह माँ कुसुम कुसुम मुख सुख फुकाই গৈছে। আৰু আমি আজি যাম 0 আৰু য়াংথাম ভ্যালি। ইয়াৰ আগতে হাই হেল্ল' নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া তললৈ গৈ আছো, লগৰ দুজন গনে তলত গৈ ৰখি আছে ব্ৰেকফাষ্ট খাবৰ কাৰণে। আৰু এতিয়া পটাপট আমি তললৈ গৈ লওঁ, ব্ৰেকফাষ্ট খাই লওঁ পটাপট। আৰু এতিয়া ব্ৰেকফাষ্ট খাই আহিলোঁ এতিয়া গাড়ীত বহিম ধুনীয়াকৈ 0 পইণ্ট আৰু য়াংথাম ভ্যালি আমি যাম। পৰা এটা সুন্দৰ তাৰমানে লোকেশ্যন দেখাই দিছোঁ আপোনালোকক। চাওক ওপৰত ৰ'দ পৰি আছে আৰু তলত ঠাণ্ডা মানে চাহ, ওপৰত ৰ'দ তলত চাহ। আৰু এইটোৱে হৈছে লাচুঙৰ সুন্দৰতা। এইকেইজন গৈ আছোঁ, কালি যে লগ পাইছিলোঁ দাদাকেইজন, সেই দাদাৰ লগত গৈ আছোঁ। তো আৰু এতিয়া গাড়ীত যাম, চলো গাড়ী মে চলতে हैं अभी। গাড়ীত বহি ল'লোঁ আৰু ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ। গৈ থাকোঁতে ৰাস্তাত যি পাওঁ সকলোবিলাক আপোনালোকক দেখাই গৈ থাকিম। প্ৰায় আধা ঘণ্টামান সময় অহাৰ পাছত প্ৰকৃতিৰ মাজত এনেকৈ হেৰাই গ'লোঁ, একোৱে ক'ব নোৱাৰা হৈ গ'লোঁ আমি। প্ৰকৃতি মানে ইমানেই মনোমোহা পৰিৱেশ, যেনিয়েই চাই সেইফালে মুঠতে পাহাৰেই দেখা পাব। যেতিয়া আপোনালোকে 0 পইণ্ট আৰু য়াংথাম ভ্যালি আহিব, তেতিয়া মানে কিছুমান ৰাস্তা বেয়া আছে, ৰাস্তাবিলাক এনেকুৱাই পাব আৰু বহি মানে পূৰা কঁকাল বিষ লাগি গৈছেগৈ। আৰু এই যে ৰাস্তা কাষত শিলবিলাক দেখিছে, আগতে ইয়াত নাছিলে শিলবিলাক। কেইবছৰমানৰ আগতে সম্পূৰ্ণ এটা পাহাৰ ইয়াত খহি আহি এনেকুৱা এটা লোকেশ্যনৰ সৃষ্টি কৰিলে। গাড়ী ড্ৰাইভাৰজনে কোৱা মতে ইয়াত যেতিয়া লেণ্ডশ্লাইড হৈ গৈছিলে তেতিয়া বোলে পূৰা সম্পূৰ্ণ ঢাক খাই গৈছিলে এই ৰাস্তাটো। তো ইয়াৰ যি নেকি চৰকাৰ আছে, সেই চৰকাৰে অকল ৰাস্তাটো উলিয়াই দিলে, শিলবিলাক এনেকৈ ছাইডতে এৰি থৈ গুচি গ'ল। তো এই জেগাটুকুৰা এতিয়া দেখিবলৈ ধুনীয়া হৈ গ'ল, তাৰমানে পূৰা যেনিয়ে চাই আপোনালোকে শিলেই দেখা পাব। এতিয়া আহি পাই গ'লোহি পাথৰ ভেলী। তো বলক এটা ধুনীয়া লোকেশ্যন আপোনালোকক দেখাই আছোঁ। বহুত ওপৰত আহি পাই গ'লোহি আৰু পাহাৰৰ মাজত আহি ৰখি আছোঁহি। আৰু এইটো চাইডে পাহাৰ আৰু এইটো চাইডে বহুত ধুনীয়া এটা লোকেশ্যন, তাৰমানে ভাল লাগিছে। বহুত ওপৰত ধুনীয়াকৈ লোকেশ্যনটো আপোনালোকক দেখাই দিছোঁ। প্ৰকৃতি যে ইমান সুন্দৰ হ'ব পাৰে, আপোনালোকে ইয়ালৈ আহিলেহে সকলোবিলাক উপভোগ কৰিব পাৰিব, মানে ইমানেই ধুনীয়া। অহ জীৱন ধন্য ইয়াতে, মানে ইমান ধুনীয়া পৰিৱেশ আৰু ভাল লাগিছে। মানে গোটেই লোকেশ্যনটো চাই ভাল লাগিছে। ইয়াৰ পৰা ঠাণ্ডা লাগিছে, কিন্তু হ'লেও ৰ'দটো দি আছে কাৰণে গাটো গৰম উঠি আছে। তো জেকেটটো অলপ খুলি ল'লোঁ অলপ সময়ৰ বাবে। তো আৰু সেই তাত বৰফ আছে আৰু আমি এতিয়া সেই তালৈকে যাম, বৰফ থকা তালৈকে আমি ইয়াৰ পৰা যাম। আৰু মানে কি হ'ল, ইয়াত গোটেই লগৰকেইজনে ফটো মাৰি আছে, ময়ো ফটো দুকপিমান মাৰি লওঁ পটাপট মাৰি। আৰু আগত কি পাওঁ আমি সেই লোকেশ্যনটো আপোনালোকক দেখাই দিম। কচম কৈছোঁ, গাড়ীত আহি আছোঁ যদিও কিবা এটা ভয় লাগি আছে। ৰাস্তাটো চাওকচোন আপোনালোকে, আৰু সেই তলৰ ফালে চাওক নদীখন কিমান তলত আছে। ভিডিঅ' কৰি আহিছোঁ যদিও মই তাৰমানে চকুৰে একবাৰো মই তলৰ ফালে চোৱা নাই, অকল এনেকৈ হাতখন উলিয়াই ভিডিঅ'হে কৰি আহিছোঁ। ভাবকচোন কেনেবাকৈ যদি কিবা হৈ যায় ডাইৰেক্ট তলত, আৰু তলত যোৱা মানেতো জানেই হাৰ্ডি মুৰ্ডি এডালো বিচাৰি নাপাব ইয়াত। তো সেইবাবে অলপ ভয় লাগি আছে। চাওকচোন কিমান ধুনীয়া এটা লোকেশ্যন, ইমান ডাঙৰ ডাঙৰ পাহাৰ। উফ, ফটো কিছু আল্টিমেট উঠিলেহেঁতেন। শ্বেয়াৰ টেক্সিত আহিলে এইটোৱে বেয়া, আৰু মুঠতে য'ত মন যায় তাত ৰখিব নোৱাৰি। শ্বেয়াৰ টেক্সি নৰখায়, মানে ইমান দৰে ক'লোঁ যে গাড়ীখন ৰখাই দিয়ক ফটো একপি মাৰোঁ বুলি, নাই নুশুনিলে। আৰু সেই ৰাস্তাবিলাক চাওকচোন, একা বেকা ৰাস্তা, তাৰমানে বাহিৰৰ দেশৰ লিখীয়া কিবা এটা ফিল আহি গৈছে ইয়াত। সেই পাহাৰকেইটা চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। সঁচাই কৈছোঁ, আগতে কেতিয়াও ইমান ওপৰত অহা নাছিলোঁ। মানে যেতিয়া আপোনালোকে 0 পইণ্ট আহিব ন, তেতিয়া ইয়াত এজোপাও গছ দেখা নাপায়, মানে গছ বুলিবলৈ নাই ইয়াত, অকল বনহে দেখা পাব। সেইবাবে ইয়াত অক্সিজেন লেভেলো কম, তাৰমানে অক্সিজেন পূৰা লেভেলটো বহুত কম ইয়াত। আৰু উশাহ নিশাহ ল'বৰ কাৰণে অলপ প্ৰব্লেম হৈ যায় ইমান ওপৰত আহিলে। আৰু বাপেকে গাড়ীয়ে চিঞৰি গৈছেগৈ, ইমানেই ওপৰতে আহিছোঁ। তো মানে কি হ'ল, যেতিয়া আপোনালোকে বৰফৰ ছিজনত 0 পইণ্ট আহিব ন, তেতিয়া এই ৰাস্তাবিলাক যে দেখিছে, এই ৰাস্তাবিলাক সম্পূৰ্ণ 7-8 ফুটমান বৰফে ঢাক খায়ে থাকে এই ৰাস্তাবিলাক। তো এইভাগে আহি আছোঁ আৰু 0 পইণ্ট। তো বেছি সময় নাই, আমি গৈ 0 পইণ্ট পাই যামগৈ। তো বলক এতিয়া 0 পইণ্ট গৈ থাকোঁ। তো এতিয়া আহি আমি পাই গ'লোহি 0 পইণ্ট, আৰু এই 0 পইণ্টৰ একেবাৰে শেষলৈকে অহা এইটুকুৰাই হৈছে 0 পইণ্ট। আৰু ইয়ালৈকে টুৰিষ্টসকলক আহিবলৈ দিয়ে, আৰু ইয়াৰ আগৰ পৰা টুৰিষ্টসকলক যাবলৈ নিদিয়ে। তো ইয়াৰ পৰা ইমাৰ্জেঞ্চিৰ কাৰণে যি নেকি
ইণ্ডিয়ান আৰ্ম ফ'ৰ্চ আছে তেওঁলোকৰ বাবে ইমাৰ্জেঞ্চি ৰাস্তা বনাই ৰাখিছে ইয়াৰ পৰা, আৰু ইয়াৰ পৰা ইণ্ডিয়ান আৰ্মি গেট চেলুট। আৰু ইণ্ডিয়ান আৰ্মি মানে ইমান ওপৰত আহি যে আমাৰ গোটেই ইণ্ডিয়াখন ইমান ধুনীয়াকৈ প্ৰটেকশ্যন কৰি আছে, ইয়াৰ পৰা মানে বহুত ধন্যবাদ তেওঁলোকক। সঁচাই ইণ্ডিয়ান আৰ্মি বহুত ধন্যবাদ। কি বুলি ক'ম আৰু মানে ইয়াত বহুত ঠাণ্ডা, আৰু ইয়াৰ পৰা আগলৈ যোৱা এলাউ নাই। তো গৰম ৰ'দ দি আছে যদিও ইমান গৰম উঠা নাই, তো তাৰমানে ইমানেই ঠাণ্ডা। আৰু আমি সাগৰ পৃষ্ঠৰ পৰা নাই কমে 15,000 ফুট ওপৰত তাৰমানে আমি আহি গ'লোঁ, সেইবাবে বহুত ঠাণ্ডা ইয়াত। জিৰ' পইণ্ট মানে ইয়াত প্ৰকৃতিৰ হাৱা ইমানেই ঠাণ্ডা, তো উশাহ লোৱাটো অলপ মুস্কিল হৈ গৈছে ইয়াত। আৰু মানে কি হ'ল, উশাহ ল'বলৈ দিগদাৰ, বহুত প্ৰব্লেম হৈ গৈছে। আৰু তলৰ পৰা জেকেট তাৰমানে ভাড়া নকৰিলোঁ, তাৰমানে ভাড়ালৈ পায় বুলি কৈছিলে। আৰু মোৰ ভাগৰ নিজৰ যি নেকি আপাৰটো আছিলে, সেই আপাৰটো লৈ মই ইয়ালৈ তাৰমানে ইয়াত 0 পইণ্টত গুচি আহিলোঁ। ভাবিছিলোঁ যে ইয়াতে আমি যি নেকি জেকেট আছে, জেকেট আমি ভাড়ালৈ পাম বুলি ভাবিছিলোঁ, কিন্তু ইয়াত জেকেট নাপায় বুলি ক'লে। তো ইয়াত নোপোৱাৰ বাবে ইয়াত বেয়া ঠাণ্ডা লাগি আছে, মানে কি বুলি ক'ম, ইয়াত সঁচাই বৰ বেলেগ এটা ফিল আহি আছে মানে। আৰু এইটো এটা তাৰমানে কি হ'ল, 0 পইণ্ট তাৰমানে হিমালয় এটা পাৰ্ক বুলি কৈছে। আৰু ইয়াৰ পিছফালে তাৰমানে যি নেকি চাইনা বৰ্ডাৰ আছে, ইয়াৰ পিছফালে চাইনা বৰ্ডাৰ আছে বোলে। আৰু অলপ আগৰ পৰা লিখা আছে সাৱধান আগে জানা মানা হে বুলি সেনেকৈ লিখা আছে বোলে। গাড়ী ড্ৰাইভাৰ এজনে কৈছিলে যে ইয়াতে মানে যি নেকি ইণ্ডিয়ান আৰ্মি আছে তেওঁলোকে ইয়াত যি নেকি প্ৰটেকশ্যন, গোটেই সম্পূৰ্ণ প্ৰটেকশ্যন ইণ্ডিয়ান আৰ্মিয়ে আৰু তাৰমানে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চে পূৰা সম্পূৰ্ণ এইটুকুৰা কভাৰ কৰি ৰাখিছে। তো চাইনাৰ কাৰণে এইটুকুৰাত তাৰমানে চাইনা আৰু আহিব নোৱাৰে। আৰু 2017 চনত বোলে ইয়ালৈ চাইনা আৰ্মি সোমাইছিলে বুলি কৈছিলে দাদাজনে। তো দাদাজনক আমি ভালকৈ সুধিম, আৰু ইয়াৰ পৰা তাৰমানে অকণমান ভিউ লৈ লওঁ, তাৰমানে ভাল লাগি আছে। ইয়াৰ পৰা এইফালে চাওক না, পূৰা পাহাৰ, যেনিয়ে চাই পাহাৰৰ মাজত আছোঁ মানে। আৰু ধুনীয়াকৈ ইয়াত এখন নদী বৈ গৈছে। নদী মানে কি আৰু, এইখন ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে, এখন নদীৰ নাম হৈছে তীখা। আৰু এই নদীখন মানে বহুত তললৈকে গৈছে, একদম পূৰা আপোনাৰ চিলিগুৰিলৈকে এইখন নদী বৈ গৈছে, মানে বহুত ডাঙৰ নদী হৈ গৈছে তললৈকে। আৰু ইয়াৰ পৰা ফাৰ্ষ্ট মানে ষ্টাৰ্টিং হৈছে সেই ওপৰৰ পৰা ওলাইছে হিমালয়ৰ তাৰমানে যি নেকি আছে, সেই তাৰ পৰা বাগৰি আহি একদম তললৈকে গৈছে এইখন নদী। তাৰ পৰা যিমান দূৰ পাৰোঁ অলপ আগলৈকে যাবলৈ চেষ্টা কৰোঁ আপোনালোকক দেখাবলৈ। তো আগলৈ যাওঁ ব'লক। মা কুচুম মুখ চুখ শুকাই গৈছে। বহুত ওপৰত মানে নলী চলি শুকাই গৈছে, তাৰমানে বহুত ঠাণ্ডা হাৱা মাৰি আছে। আৰু জেকেটো টানিলোঁ ইয়াৰ পৰা। পৰিৱেশটো চাই মোৰ মানে এনেকুৱা এটা ফিল অনুভৱ হৈছে, আমাৰ যদি অসমতো যদি এনেকুৱা এটা যদি পৰিৱেশ যদি থাকিলেহেঁতেন কিমান ভাল লাগিলেহেঁতেন। আৰু মানে ইয়াত বহুত তাৰমানে চাফ চিকুণ, মানে সঁচা কথা ক'বলৈ গ'লে জীৱন ধন্য মানে। আৰু ইয়াৰ পৰাই হিমালয় পৰ্বত দেখিলোঁ, আৰু পৰ্বত মানে ইয়াৰ হিমালয় গোটেই এটা পাৰ্ট হয় আমি য'ত নেকি আছোঁ ইয়াত। আৰু সেইফাললৈ আপোনালোকে দেখিছে, সেইফালে গোটেই বৰফ পৰি আছে। ইয়ালৈ অহাৰ পাছত এনেকুৱা লাগিছে যেন বেমাৰ নোহোৱা মানুহো বেমাৰ হৈ যাব ইয়াত, বহুত ঠাণ্ডা। আৰু মোৰ ভাগৰটো মূৰটো পূৰা ঘূৰাই যাওঁ পৰিছে ইয়াত, মানে ইমানেই ঠাণ্ডা। আৰু অক্সিজেন লেভেল বহুত কম ইয়াত। ইয়াৰ পৰা তললৈ যাম, আৰু তললৈ নামি গৈ থাকিম। তললৈ নামি যাওঁতে আমি য়াংথাং ভেলী পাম, আৰু য়াংথাং ভেলী যি নেকি ভিউ আছে সকলোবিলাক আপোনালোকক দেখাই দিম। আৰু ইয়াৰ পৰা আমি এতিয়া যাওঁ, আমাক
এই দাদাজনে তলৰ পৰা বহুত তলৰ পৰা তুলি আনিলে আৰু একা বেকা ৰাস্তা আৰু এই দাদাক সঁচাই বহুত চেলুট তলৰ পৰা একা বেকা ৰাস্তাই আমাক ওপৰলৈকে তুলি আনিলে আৰু এই দাদাই এতিয়া আমাক তললৈকে লৈ গৈ থাকিব দাদা আৰু ইয়াৰ পৰা এইটো যি নেকি আছে ये आगे में चाइना बॉर्डर चुम्बी वैली बोलते हैं चुम्बी ग्लेशियर বুলি কয় আৰু हिमालय के पार्ट में हिमालय का पार्ट ये सब हिमालय का पार्ट है अच्छा तो यार बाय हम लोगों के ऑडियंस को बाय बाय यहाँ आकर तो जरूर आए আৰু ইয়ালৈ তাৰমানে ছিকিম যদি ফুৰিবলৈ আহে সঁচাই জিৰ' পইণ্টত আহিব বহুত ভাল লাগিলে ইয়ালৈ আহি আৰু এতিয়া আমি যাম য়াংথাং ভেলী ইণ্ডিয়ান আৰ্মি বাংকাৰ আৰু যেতিয়া নেকি ইয়াত পূৰা সম্পূৰ্ণ বৰফ পৰি থাকে এই বাংকাৰৰ ওপৰত সম্পূৰ্ণ বৰফে বাংকাৰ ঢাকি ৰাখে আৰু ইণ্ডিয়ান আৰ্মি যি নেকি সৈন্য থাকে সেই সৈন্যবিলাক এইফালে সোমাই থাকে এইটো পইণ্ট আৰু ভিতৰৰ ফালে মেইন দৰ্জাৰখন আছে সেই দৰ্জাখনে সোমাই আৰু ইয়াৰ পৰা সম্পূৰ্ণ চাইনা পূৰা তাৰমানে তীক্ষ্ণ চকু দি থাকে ইয়াৰ পৰা ফালে দৰ্জাখনেদি যি নেকি আমাৰ ইণ্ডিয়ান আৰ্মি আছে তেওঁলোকে সোমাই ইয়াৰ পৰা ধুনীয়াকৈ প্ৰটেকশ্যন কৰি থাকে আমাক আৰু এতিয়া য়াংথাং ভেলী যাওঁ গাইজ ফাইনেলি আহি আমি পাই গ'লোঁ সেই য়াংথাং ভেলী আৰু এইখনে হৈছে য়াংথাং ভেলী আপোনালোকক ধুনীয়াকৈ দেখাই দিম আৰু মানে কি হ'ল আমি যাওঁতে য়াংথাং ভেলী পাই গৈছিলোঁ ইয়াৰ পৰা আমি বহুত ওপৰলৈ গ'লোঁ জিৰ' পইণ্টলৈ আৰু জিৰ' পইণ্টলৈ যাওঁতে মানে কাপোৰ কানি নিনিলোঁ বহুত ঠাণ্ডা লাগিলে আৰু ওপৰৰ পৰা নামি আহোঁতে মানে কি হ'ল ইয়াত ঠাণ্ডাটো অনুভৱ হোৱা নাই ইয়াত মানে অলপ গৰমেই ওপৰলৈ গ'লে বেছি ঠাণ্ডা আৰু য়াংথাং ভেলীত যেতিয়া নেকি আপোনালোকে আহিব ওপৰৰ পৰা তাৰমানে জিৰ' পইণ্টৰ পৰা যেতিয়া নামি আপোনালোকে য়াংথাং ভেলী আহিব ইয়াত মানে অলপ গৰম ভাৱটো তাৰমানে আহি যাব আপোনালোকৰ চাওকচোন ইমান ধুনীয়া লাগিছে য়াংথাং ভেলীখন দেখিবলৈ য়াংথাং ভেলী তাৰমানে লোকেশ্যন চাওক আপোনালোকে য়াংথাং ভেলীক আৰু এটা নামেৰে জনা যায় ফ্লাৱাৰ অফ ভেলী বুলি আৰু যেতিয়া নেকি ইয়াত পূৰা ফুল ফুলি যায় তেতিয়া য়াংথাং ভেলীখন দেখিবলৈ এনেকুৱা হৈ যায় আৰু মানে পূৰা বতাহ মাৰি আছে ইয়াত পূৰা ফেফেকে বতাহ মাৰি আছে ভালকৈ আপোনালোকে চাউণ্ডটো শুনিব পৰা নাই চাগে বতাহবিলাক আৰু ইয়ালৈ যেতিয়া নেকি আহিব আপোনালোকে বহি ইয়াৰ যি নেকি ভিউ ল'ব পাৰিব তাৰমানে মই চকুৰে যিটো দেখি আছোঁ হয়তো আপোনালোকে দেখিব তাৰমানে নোৱাৰিব তাৰমানে মোবাইল কেমেৰাদি ৰেকৰ্ডিং কৰি আছোঁ সেইবাবে আপোনালোকে দেখিব নোৱাৰিব তো যিমান পাৰোঁ আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে চাওক এইফালে ইয়াত ওপৰত ৰ'দ পৰি আছে আৰু তলত ৰ'দ পৰা নাই কিমান দেখিবলৈ ধুনীয়া লাগিছে চাওকচোন ইয়াৰ পৰা চাওক কি ক'ব আৰু সঁচাই বহুত ধুনীয়া তাৰমানে প্লেচ ছিকিম গেংটক আৰু জিৰ' পইণ্ট য়াংথাং ভেলী আৰু বহুত তাৰমানে ছিকিমলৈ আহিলে বহুত চাবলগীয়া বস্তু আছে সেই বস্তুবিলাক আপোনালোকে সঁচাই উপভোগ কৰি যাব ইয়ালৈ যেতিয়ালৈকে আহিব আপোনালোকে তো আপোনালোকে চাই ধুনীয়াকৈ ইয়াৰ পৰা যাব তাৰমানে আমাৰ অসমত থকা হ'লে যে আমি তাৰমানে প্ৰায় এনেকুৱাবিলাক ঠাইতে আমি সময়বিলাক কটালোহেঁতেন আৰু অসমত নাই বাবে এতিয়া কি কৰিব এতিয়া বেলেগ জেগাত আহিবলগীয়া হৈছে বেলেগ জেগাত আহি চাইছোঁহি আৰু ধুনীয়া পৰিৱেশ মানে ইয়াত বহুত ধুনীয়া আছে সঁচা কথা ক'বলৈ গ'লে এতিয়া অকণমান তললৈ যাওঁ তলৰ পৰা যি নেকি ইয়াত তীখা নদীখন আছে সেই নদীখন আপোনালোকক দেখাই দিওঁ ধুনীয়াকৈ আৰু ওচৰলৈ গৈ লওঁ इधर आकर कैसा लगा यंगथांग वैली में बहुत अच्छा लगा ना बहुत सुंदर है ना ये एकदम बहुत खूबसूरत है আৰু এইফালে আমাৰ দাদা এই দাদা যদি যেতিয়া আপোনালোকে ছিকিম ফুৰিবলৈ আহিব এই দাদাক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু ডেছক্ৰিপশ্যনত মই এই দাদাৰ নাম্বাৰটো দি দিম আপোনালোকে ধুনীয়াকৈ কথা পাতি ল'ব পাৰিব এই দাদাই ধুনীয়াকৈ ছিকিম তাৰমানে যিমান চাবলগীয়া বস্তু আছে সম্পূৰ্ণ এই দাদাই ঘূৰাই দিব আপোনালোকক আৰু দাদা এতিয়া আমি ক'লৈ যাম कहाँ जाएगा हम लोग अभी लाचुंग अभी हम जाएगा लाचुंग में लंच करके फिर গেংটক আৰু এতিয়া আমি লাচুঙলৈ যাম লাচুঙত আমি খানা খাই ল'ম খানা খাই লৈ আমি ডাইৰেক্ট গেংটক যাম ইয়াৰ পৰা
এতিয়া আহি পাই গ'লোহি আমি লাচুং, যিখন হোটেলত কালি আমি ৰাতি থাকিছিলোঁ সেই হোটেলখন আহি পাই গ'লোহি। আৰু এতিয়া আমি দুপৰীয়া আহাৰটো ইয়াতে খাই ল'ম। আৰু ভোকো লাগি আহিছে, বহুত ভোক লাগি আহিছে। আৰু এতিয়া পটাপট ভাতটো খাই লওঁ। ভাতটো খাই লৈ আকৌ আমি যাব লাগিব গেংটক যাব লাগিব আমি ইয়াৰ পৰা। আৰু তাৰমানে জাৰ্ণিটো আজি বহুত দীঘলীয়া হ'ব আমাৰ। তো এতিয়া পটাপট লাঞ্চ কৰি লওঁ। খানা আহি গ'ল আৰু খানা খাই লওঁ এতিয়া, নিজে লৈ খাব লাগিব। আৰু ইয়াৰ মানুহবিলাকে মছলা আৰু জলকীয়া বহুত খায়, তো পাতলীয়া আহাৰ এটা খাই লৈছোঁ, ৰাতিলৈ ধুনীয়াকৈ খাম। আৰু এতিয়া পেট পূজা কৰি লওঁ। হোটেলৰ পৰা ওলালোঁ আৰু বাই বাই লাচুং। ইয়াৰ পৰা একেবাৰে আপোনালোকক গেংটকৰ যি নেকি আমাৰ ৰুম আছে, গেংটকৰ ৰুমত আপোনালোকক লগ পাই আছোঁ। इधर देखो इधर इधर बहुत क्यूट है ये। मेरा नहीं आपका नहीं है? बहुत क्यूट है। আহি পাই গ'লোহি এতিয়া, যি নেকি আমাৰ হোটেলৰ ৰুম আছিলে সেয়া ৰুমত পাই গ'লোহি গেংটকৰ। আৰু এতিয়া মানে ইমানেই ভাগৰ লাগিছে, একদম পূৰা শুই দিবলৈ মন গৈছে। শুই দিওঁ এতিয়া, পূৰা ভাগৰুৱা অনুভৱ কৰি আহিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ইমানেই, ধন্যবাদ। জয় অসম।